নমস্কাৰ জনাইছোঁ সকলোকে। মই MSK 24ত আজিৰ হেডলাইনসমূহ আপোনালোকক ব্ৰেকিং নিউজসমূহ হেডলাইনসমূহ আপোনালোক জনাবৰ চেষ্টা কৰিছোঁ। ৰঙা বগা মানে গামোচা নহয়, অযথা বিতৰ্কত স্নান নকৰিব গামোচাৰ সন্মান। সলনি হ'ল টুইটাৰৰ লগ ব্লুবাৰ্ডৰ প্ৰবৃত্তি এবাৰ শিবাইনো পৰাজয়ৰ ধাৰা অব্যাহত PSGৰ বৰমপুৰত গধন জ্বৰৰ উপদ্ৰৱ। একে নিশাই 3খন গাঁৱৰ পৰা চৰাই নিলে 7খন গধন। ৰাজ্যৰ পুনৰ জকাৰি গ'ল ৰেকিং কাণ্ড। এবাৰ গোৱালপাৰাৰ সৈনিক স্কুলত ৰেকিং দ্ৰুতগতিত। চাইকেল চলাই 9 দিনত ককা পালেগৈ বাংলাদেশ। 5টা দশক পাছত পুনৰ ধৰাৰ বুকুৰ পৰা চন্দ্ৰলৈ যাব 4জনকৈ মহাকাশচাৰী। 5টা দশক পাছত পুনৰ ধৰাৰ বুকৰ পৰা চন্দ্ৰলৈ যাব 4জনকৈ মহাকাশচাৰী। ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে আইন নিৰাপত্তাৰক্ষীৰ অভিযান। বলপূৰ্বকভাৱে 7টাকৈ গৰু গাড়ী নি ৰংগাগড়লৈ আলি হ'ল এজন যুৱক। 14 এপ্ৰিল প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব APLৰ 500 TPD মিথানল প্ৰকল্প। বটদ্ৰৱ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে উপস্থিত নাকৰ দল। নগাঁও জিলাৰ কচুৱাত আবিৰ্ভাৱ হৈছে এজন স্বয়ম্ভু চিকিৎসকৰ। এতিয়া পঢ়ি আছোঁ মই আপোনালোকক। এতিয়া মই শুনাম বিতং বাতৰি। ধুবুৰীৰ ঐতিহাসিক কোচবিহাৰৰ মধুপুত্ৰ পুত্ৰৰ প্ৰাপ্ত সত্ৰাধিকাৰৰ বাসগৃহ হস্তান্তৰ। ৰংগাখা গামছা মানে অনুচিত বিতৰ্ক স্থান নকৰিব গামছাৰ সন্মান। আজিৰ পৰা আৰম্ভ হ'ল লামডিং শ্ৰী শ্ৰীমতলা মহোৎসৱ। চাইকেল চলাই 9 দিনত ককা পালেগৈ বাংলাদেশ। আমি সদায় শুনি আছোঁ বাংলাদেশী বুলি। অসম চুবুৰীয়া ৰাজ্য যি কি নহওক, 75 বছৰীয়া এজন ককাই পেডেল মাৰি 9 দিনত পালেগৈ বাংলাদেশ, য'ত নেকি মানুহ আজি 2 কিলোমিটাৰ জেগাত যাবলৈ হ'লে চাইকেল মাৰি খোজকাঢ়ি যাব নোৱাৰে, য'ত নেকি মানুহ বাইক গাড়ী ইত্যাদিৰ প্ৰয়োজন হৈ আছে। বিশ্ব শান্তি আৰু জল সংৰক্ষণৰ সজাগতাৰ বাবেই যোৰহাটৰ আলিৰ নবীন চন্দ্ৰ দত্ত নামৰ 75 বছৰীয়া ব্যক্তিগৰাকীয়ে যোৱা 1 মাৰ্চত যোৰহাটৰ পৰা বাংলাদেশলৈ আৰম্ভ কৰিছিল চাইকেল যাত্ৰা। হাতত 4 টকা আৰু যাৱতীয় ভ্ৰমণ নথি লৈ নিজৰ চাইকেলখনেৰে 70 ব্যক্তিগৰাকীয়ে আৰম্ভ কৰিছিল এই যাত্ৰা। যোৰহাটৰ পৰা নগাঁও পোৱাৰ পিছত তেওঁ লামডিং হৈ পাহাৰীয়া পথ অতিক্ৰমি 9 দিনত উপস্থিত